শুভৰাত্ৰি বন্ধু বান্ধৱীসকল, আজি মই দুপৰীয়াই বনোৱা ভিডিঅ' আছিলে, দিয়াহেন হৈছিলে, এতিয়া ৰাতি দিছোঁ। আজি মোৰ কচু পিটিকা কৰি খাবলৈ ইচ্ছা গ'ল, গতিকে কচু কেইটামান বুটলি লৈ কচুকেইডাল সৰু সৰুকৈ কাটি ল'লোঁ। সৰু সৰুকৈ কাটি লৈ ইয়াৰ লগতে কণ বিলাহী দিলোঁ, জলকীয়া, নহৰু গোটেইকেইটা একেলগে দি লৈ ধুনীয়াকৈ কলপাতখনত মেৰিয়াই লৈছোঁ। কলপাতখনত মেৰিয়াই লৈ ধুনীয়াকৈ এডাল ৰছীয়েদি এতিয়া বান্ধি ল'ম। এয়া ৰছীডাল বন্ধা হৈ গৈছে। হৈ যোৱাৰ লগে লগে মই পেন এখন পাতি থোৱা আছিলে, তাতে মই কচুৰ টোপোলাটো বহুৱাই দিছোঁ আৰু তাৰ ওপৰতে এটা শিলগুটি দি থৈছোঁ। শিলগুটিটো এইটো কাৰণে দিছোঁ যে শিলগুটিটো দিলে অলপ হেঁচা খাই অলপ সোনকালে সিজি যায়। গতিকে এয়া সিজি গৈছে। সিজি যোৱাৰ লগে লগে অলপ ইলুটি সিলুটি কৰি দিছোঁ। ইলুটি সিলুটি কৰি দিয়াৰ লগে লগে মই এতিয়া কচু সিজি গৈছে। সিজি যোৱাৰ লগে লগে মই ইয়াত ধুনীয়াকৈ উলিয়াই লৈছোঁ প্লেটখনত উলিয়াই লৈ মই এতিয়া নহৰু, জলকীয়াও অকণমান দি দিছোঁ আৰু ধনিয়া, পিঁয়াজ সকলোখিনি দি মই এতিয়া ধুনীয়াকৈ পিটিকাটো বনাই ল'ম। এয়া পিটিকাটোত অকণমান নিমখ দিছোঁ, মিঠাতেল দিছোঁ, লগতে অকণমান নেমু চেপি দিছোঁ। ধুনীয়াকৈ এতিয়া পিটিকা বনাই আছোঁ দেই। খাওঁ খাওঁ লাগি আছে। আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে বাৰু? কাৰণ কেলৈ এইটো যি খাই পাইছে সি হয়তো এইটো খাবলৈ মন কৰি থাকিব। গতিকে আপোনালোকে চাওক আৰু আপোনালোকেও মোৰ নিচিনাকৈ ইয়াৰ সোৱাদ লওক। এতিয়া মোৰ ভাতৰ কাঁহীখন ৰেডি হৈ গৈছে। ইয়াৰ ভাতৰ কাঁহীখনৰ লগত ডিমৰ অলপ আমলেট বনাই ল'লোঁ, কচু পিটিকা, দালি, লগতে অকণমান ৰঙালাও ভাজি। তেনেহ'লে আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে বাই বাই। নেক্সট এটা নতুন ভিডিঅ' লৈ আহিম। বাই।